আজি হল বলয়গ্ৰাস বা বলয়কাৰ সূৰ্যগ্ৰহণ। আজি পৃথিৱীৰ পৰা তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ। গুৱাহাটীত চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব পুৱা 10:57 সৰ্বোচ্চ গ্ৰহণ দেখা যাব 12:45 আৰু গ্ৰহণ অন্ত পৰিব দিনৰ 2:24। গুৱাহাটীত প্ৰায় 80% সূৰ্যটোক ঢাকি ৰাখিব চন্দ্ৰই। পূৰ্বতে গ্ৰহণ চাব পৰাকৈ জনসাধাৰণৰ বাবে তাৰকা গৃহত বিশেষ ব্যৱস্থা কৰা হৈছিল যদিও এইবাৰ নাথাকিব তেনে কোনো বিশেষ ব্যৱস্থা। কৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব দিছে গুৱাহাটী তাৰকা গৃহৰ কিউৰেটৰ ডক্টৰ বাবুল চন্দ্ৰ বৰাই। ব্যুৰো ৰিপৰ্ট, বাক্সা লাইভ।